হেল্ল' নমস্কাৰ, মই সুপ্ৰসন্ন এণ্ড ৱেলকাম বেক টু মাই চেনেল। আজি আমি দ্বিতীয়টো প্ৰেক্টিছত আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটো চাব। যদি এটা সংখ্যাৰ 20%ৰ মান 120 হয়, তেন্তে সেই একেটা সংখ্যাৰ 120% কিমান হ'ব? এনচাৰ চাব। আমাৰ দেশে সংখ্যাটোত 20%ৰ মান 120, গতিকে 1%ৰ মান কিমান হ'ব? 120, 20টো ইফালে আহিলে হ'ব হৰণ, 0ৰে 0 কটা কাটি যাব, 2ৰে 12, 6 বাৰ, অৰ্থাৎ 1%ৰ মান হ'ব 6। গতিকে আমাক সুধিছে কি 120% কিমান হ'ব? 120% মানে কি? ইয়াত ইফালে 6ৰ লগত 120 পূৰণ কৰিব লাগিব। এইটো এনচাৰ হ'ব 12 গুণ 72, আৰু এটা 0 আছে কাৰণে 0। গতিকে আমাৰ এনচাৰ হ'ব 720। নেক্সট কুৱেশ্যনটো চাব। এজন মানুহে 400 টকাত এটা পুতলা কিনি 460 টকাত বিক্ৰী কৰিলে, তেওঁৰ লাভৰ শতাংশ নিৰ্ণয় কৰা। দিয়া আছে মানুহজনে পুতলাটো কিনিছে, কষ্ট প্ৰাইচ আছে 400 টকা, আৰু তো বিক্ৰী কৰিলে মানে চেলিং প্ৰাইচ 460 টকা। তেওঁৰ লাভ হ'ল কিমান? 460 বিয়োগ 400 সমান 60 টকা। এটাকে লাভৰ শতাংশ। লাভৰ শতাংশ আমাৰ কিমান টকাত 60 টকা লাভ কৰিলে? 400 টকাত। এতিয়া শতাংশ উলিয়াব লাগে, আমি 100% পূৰণ কৰি দিব লাগিব। 100ৰে 400ক 4 বাৰ, 4ৰে 60 যাব আমাৰ 4 গুণ 4, আৰু ইফালে আছে 20, 4 5 গুণ 20 মানে 15%। গতিকে বিক্ৰেতাজনৰ লাভৰ শতাংশ হ'ব 15%। নেক্সট কুৱেশ্যনটো চাব। যদি A:B = 3:4 আৰু B:C = 8:9 হয়, তেন্তে A:C ৰ মান কিমান? এনেকুৱা কুৱেশ্যন আহিলে অন্য আগত ডাইৰেক্ট লিখি দিব A:B:C। প্ৰথম আমাক দিছে কি? A অনুপাত B দিয়া আছে 3:4, ডাইৰেক্ট বহাই দিব 3:4। নেক্সট B অনুপাত C কি দিয়া আছে? 8:9, 8:9। ইয়াত 4 আছে কাৰণে ইয়াত 4 এটা লৈ আহিব, টানি লৈ আহিব। ইয়াত 8 আছে কাৰণে ইফালে 8 এটা টানি লৈ আহিব। এতিয়া জাষ্ট পূৰণ কৰিব। 4 9 গুণ 34, 4 8 গুণ 32, আৰু 3 8 গুণ 24। মানে A অনুপাত C হ'ব কি এতিয়া? 24:36, 24:36। 12ৰে 24ক 2 বাৰ যাব, 12ৰে 34ক 3 বাৰ কটা কাটি যাব, মানে এইটো হ'ল A:C। নেক্সট কুৱেশ্যনটো চাব। বাৰ্ষিক 8% সুতৰ হাৰত 5000 টকাৰ 3 বছৰৰ সৰল সুত কিমান হ'ব? এইটো এটা চিম্পল ইণ্টাৰেষ্টৰ গণিত। ইয়াত দিয়া আছে আমাক মূলধন কিমান দিয়া আছে? P = 5000। ইণ্টাৰেষ্ট আমাক দিয়া আছে 8%, আৰু টাইম দিয়া আছে আমাক 3 বছৰ। গতিকে চিম্পল ইণ্টাৰেষ্টৰ সূত্ৰটো হ'ল PIT/100। পিৰ মান আছে আমাৰ 5000, I আছে 8, আৰু T আছে আমাৰ 3, তলত 100। দুটা শূন্যৰে ওপৰত দুটা শূন্য কটা কাটি যাব, থাকিব আমাৰ কি? 8 5 গুণ 40, আৰু এটা শূন্য পূৰণ 3, 4 3 গুণ 12, আৰু দুটা শূন্য, মানে আমাৰ সৰল সুত হ'ব 1200। নেক্সট কুৱেশ্যনটো হ'ল সৰল কৰা 75² - 25² / 50। আমি এটা সূত্ৰ জানো, A² - B² মানে হ'ল কি? A + B হোল ইনটু A - B। এই সূত্ৰটো আমাৰ ইয়াত বহাব লাগিব। চাব, আমাক দিয়া আছে 75² - 25²। ইয়াত A হ'ব কি? 75, আৰু B হ'ব 25। এতিয়া আমি সূত্ৰমতে কি পাম? A + B মানে কি? 75 + 25 হোল ইনটু কিমান হ'ব? A - B 75 - 25, তলত কি আছে? 50। 75 + 25 কিমান হ'ব? 100।
পূৰণ 75ৰ পৰা 25 বিয়োগ হ'লে কি হ'ব 50 তলততো 50 থাকিবই 50ৰে 50ক কটা কৰি যাব থাকিব কেৱল 100 নেক্সট কুৱেশ্যনটো আছে এটা নিৰ্বাচনত এজন প্ৰাৰ্থীয়ে মুঠ ভোটৰ 40% ভোট পায় আনজন প্ৰাৰ্থীৰ হাতত 600 ভোটৰ ব্যৱধানত পৰাজিত হয় নিৰ্বাচনত মুঠ ভোটৰ সংখ্যা কিমান আছিল চাব এজন প্ৰাৰ্থীয়ে পায় 40% ভোট তেনেহ'লে আনজনে কিমান পাব 100ৰ পৰা কিমান 40 বিয়োগ কৰিলে পাম 60 মানে আনজন ভোটাৰে 60% ভোট পাব প্ৰাৰ্থীয়ে 60% ভোট পাব ইহঁত দুজনৰ মাজত ব্যৱধান কিমান আছে 20% কিন্তু আমাক দিয়া আছে এজন প্ৰাৰ্থীয়ে আনজন প্ৰাৰ্থীৰ হাতত 600 ভোটৰ ব্যৱধানত পৰাজিত হয় মানে 20% মানে কি হ'ব 600 এটা 1% মানে কি হ'ব 20টো ইফালে আহিলে হৰণ 600 হৰণ 20 শূন্যৰে শূন্য 2ৰে 60 30 বাৰ মানে 1% মানে হৈছে 30 এটা মুঠ ভোট হ'লে কিমান হ'ব 100% 100% মানে কি ইফালে 100ৰে পূৰণ দিলে ইফালে 100ৰে পূৰণ দিব লাগিব 30 পূৰণ 100 3 গুণ 3 এটা দুটা তিনিটা শূন্য আহিব গতিকে মুঠ ভোটাৰৰ সংখ্যা হ'ব 3000 নেক্সট কুৱেশ্যনটো চাব দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 74 সৰু সংখ্যাটো কিমান আমি সকলোৱে জানো যুগ্ম সংখ্যা কাক বোলে যুগ্ম সংখ্যা বোলে যিবোৰ 2ৰে হৰণ যায় মানে কি 2 4 6 8 এনেকৈ চব হ'ব 2 4 মানে ইহঁতৰ মাজত ব্যৱধান কিমান 2 ইহঁতৰ মাজত 2 মানে চবৰে মাজত ব্যৱধান 2 গতিকে সৰু সংখ্যাটো x ধৰি লওঁ আমি তেনেহ'লে দ্বিতীয় সংখ্যাটো কি হ'ব ক্ৰমিক মানে কি 2 বেছি হ'ব ছেকেণ্ড সংখ্যাটো হ'ব x + 2 কিন্তু দিয়া আছে দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 74 গতিকে এই সংখ্যাৰ এটা যোগফল কিমান আছে 74 মানে x যোগ x 2x + 2 ইকুৱেল এইটো 74 2x এই দুইটো ইফালে আহিলে কি হ'ব সমানচিহ্নৰ বিয়োগ হ'ব 74ৰ লগত 2 বিয়োগ হ'ব 2x মানে হ'ব 74ৰ পৰা 2 গেলি 72 দুইটো ইফালে পূৰণ হৈছে x লগত ইফালে আহিলে হ'ব হৰণ 72/2 ইকুৱেল কি হ'ব 2 দি 72 হৰণ কৰিলে হ'ব 36 গতিকে সৰু সংখ্যাটো কি হ'ব আমাৰ সৰু সংখ্যাটো আমি কি ধৰিছিলোঁ x ধৰিছিলোঁ গতিকে সৰু সংখ্যাটো হ'ব 36 নেক্সট কুৱেশ্যনটো চাব 517x324 এই সংখ্যাটো 3ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'বলৈ xৰ আটাইতকৈ সৰু মান কি হ'ব মানে দিয়া আছে 517x324 এই গোটেই সংখ্যাটো 3ৰে বিভাজ্য মনত ৰাখিব যদি এটা সংখ্যা 3ৰে বিভাজ্য হ'ব লাগে তেন্তে এই সংখ্যাটোৰ যোগফলটো 3ৰে বিভাজ্য হ'ব অৰ্থাৎ কি হ'ব 5 যোগ 1 যোগ 7 যোগ x যোগ 3 যোগ 2 যোগ 4 এই গোটেই সংখ্যাটো 3ৰে বিভাজ্য হ'ব লাগিব এইটো আমি যোগ কৰি চাম 5 × 1 = 6 6 × 7 = 13 13 × 3 ষোল্ল 18 4 24 আৰু থাকিল x মানে এইটো যোগফল হ'ব x + 24 ইয়াত 3ৰে বিভাজ্য হ'ব লাগিলে এই x ৰ মান কি হ'ব লাগিব 24ক তো 3ৰে সম্পূৰ্ণভাৱে বিভাজ্য যায়ে 3 × 6 = 24 তাৰ নেক্সট এইটো সংখ্যা হ'ব লাগিব 3 যেহেতু আটাইতকৈ সৰু কৈছে এতকৈ ডাঙৰ দিব নোৱাৰিম 3 দিলে কি হ'ব এইটো 3 + 24 = 27 যিটো 3ৰে বিভাজ্য হ'ব গতিকে এই সংখ্যাটো 3ৰে বিভাজ্য হ'ব লাগিলে x ৰ মান আমি 3 বহাব লাগিব যেটো x ৰ ন্যূনতম মান এটা সৰু সংখ্যাৰ উদাহৰণ দি চাম আমি 315x এটো যদি 3ৰে বিভাজ্য হয় x ৰ মান কি হ'ব এটা চাব 3 + 1 + 5 + x এটো মান ইমান 3 × 4 5 4 3 × 4 4 5 9 9 যোগ x আছে 9টো তো আলটিমেটলি 3 দি হৰণ যায়ে প্লাস x ৰ মান আমি উলিয়াব লাগিব কি আটাইতকৈ সৰু হ'ব লাগিব মানে কি এটো 3 হ'ব লাগিব 3 হ'লে 9 যোগ 3 যোগ 9 = 12 12 তো 3 দি সম্পূৰ্ণৰূপে বিভাজ্য
গতিকে এই ক্ষেত্ৰত এক্সৰ মান হ'ব আমাৰ 3 নেক্সট কুৱেশ্যনটো চাব x/y = 2/3 হয় তেন্তে 3x + 2y/2x + y ৰ মান কিমান এই ক্ষেত্ৰত সিম্পলকৈ অন্য একো নাকে এক্সৰ মান 2 এক্সৰ চিধাই কি আছে 2 আছে আৰু y চিধাই আছে কি 3 এই ইয়াত এই এক্স আৰু y ৰ মান বহুৱাই দিম 3x এক্সৰ মান কি বহাম 2 প্লাছ 2y 2 পূৰণ y ৰ মান কি 3 তলত আছে 2x 2 পূৰণ এক্সৰ মান 2 প্লাছ y অকল y ৰ মান কি আছে 3 এটো সৰল কৰিম 3 2 গুণ 6 যোগ 2 3 গুণ 6 2 2 গুণ 4 যোগ 3 ওপৰত 6 6 12 তলত 4 3 7 যেটো আনসার একদম সিম্পল হয় কেৱল প্ৰেক্টিছ কৰিব লাগিব বহুত আজিলৈ ইমানে যদি ভিডিওটো ভাল লাগে সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লগৰ লগত শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আজিৰ হোমৱৰ্কটো হ'ল আমাৰ দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 28 হলে সৰু সংখ্যাটো কিমান এটো কমেন্ট বক্সত জনাব কি হয় ধন্যবাদ।